মাটিৰে চিলি মতে ভাষাই মহাদেৱে দুগু 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 দম্বৰুবাই দুগু 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 দম্বৰুবাই। স্বাগতম জনাইছোঁ মোৰ এটা ভিডিঅ' মাজলৈ। আপোনালোকে চাই আছে অজয় এম চি ব্লগছ। মানে বহু দিনৰ মূৰত আজি ব্লগটো ষ্টাৰ্ট কৰিলোঁ, যিহেতু আজি শিৱৰাত্ৰি। দেহিক লৈ আজি মানে মন্দিৰ দৰ্শন কৰিব যাওঁ, যিহেতু আমাৰ দেহি আজি প্ৰথমবাৰৰ বাবে মন্দিৰ দৰ্শন কৰিব। হয়নে নহয় দেহি? হয়, হাঁহি দিয়াচোন, হাঁহি দিয়া, চাই দিয়া, হাই। এইফালে আমাৰ দেহি মানে ধুনু ধুনু চোলা পিন্ধি ৰেডি হৈ গ'ল। বাকী আৰু এইফালে মাকে আৰু ওলাব আজি মন্দিৰ যায়গা। আমাৰ দেহা মানুহ আজি মন্দিৰ দৰ্শন কৰেগা, হে কি নেহি? হাঁহি দিয়া, হাঁহি দিব আমাৰ কলিজা। হাও আমি যাম ক, ফুফু যাম কৈ দিয়া, হ'ব কৈ দিয়াচোন। ফুফু যাম, আমি নতুন চোলা পিন্ধিছোঁ, চোৱাহি আছোন ক, বৌক মাত দিয়া। আমি আজি নতুন চোলা পিন্ধিছোঁ, চোৱাহি আছোন ক, আহ আহ। যিহেতু যাবলৈ ওলালোঁ, মানে মানুহজনী ৰেডি হৈ আছে ওলাই মেলি। বাকী আৰু আপোনালোকক দেখুৱাম, আপোনালোকে চাবচোন। মানে মানুহজনী মানে ভিডিঅ'ত ল'ব বহুত লাজ কৰে, সেয়েহে মানে আপোনাক মনে মনে দেখুৱাই আছে। আপোনাৰ চাব হ'লনে বৌ? কি হ'লে, কি লাজ কৰিছে? বাকী মানে এইফালে ওলাই থাকোঁতে মানে মাকে যিহেতু ওলাই আছে, মানে দেহিও মানে টোপনি গ'ল। এতিয়া দেহিকো ওলাই মেলি মানে আমি ৰেডি কৰি ল'লোঁ। বাকী আৰু এতিয়া মানে যাওঁ আৰু ওলাই দিওঁ আৰু ঘৰৰ পৰা, যিহেতু সময় হৈছে। এইফালে মাকে ওলাই আছে, পূৰা ষ্টাইল কৰি আছে। এইফালে চোৱা, এইজনী আমাৰ দেহা মানুহ আৰু মাক। বাকী আৰু আমি এতিয়া যাওঁ, গৈ থাকোঁ মানে চকলাঘাট মন্দিৰ ওলাই আছোঁ। আপোনালোকক একেবাৰে মন্দিৰত দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব। যিহেতু আমি আহি পালোঁ, আপোনালোকক দেখুৱাই আছোঁ এতিয়া। বাকী আপোনালোকে চাই থাকিব। এইফালে মানে আমি আহি পাই গ'লোঁ। এয়াই আছিল চকলাঘাট মন্দিৰ। হাই, কিবা এটা কৈ দিয়া। শিৱৰাত্ৰি বুলি মহাশিৱৰাত্ৰি বুলি আহিলোঁ আমি। ৰাইজসকলকে এবাৰ দৰ্শন কৰিম, বাবাকো সেৱা কৰিম। ভাল লাগিছে আৰু বন্ধুসকলক লগ পালোঁ। মই বহুত দিনত মানে বন্ধুসকলক লগ পালোঁ, ভাল লাগিছে, বহুত ভাল লাগিল। বাকী আমি এতিয়া দৰ্শন কৰিম, বাবা মন্দিৰ দৰ্শন কৰিম। আৰু ধুনীয়াকৈ নতুনকৈ সজাই তুলিছে। প্ৰথম আছিলে পুৰণা মন্দিৰভাগ, আৰু এতিয়া এইভাগ মন্দিৰো এখন স্থাপিত হ'ল। দেখুৱাই দিয়া, নতুনকৈ পাতিছে নাই? হনুমান মন্দিৰ। বাকী এইফালে আপোনালোকে দেখিছে আৰু মানুহৰ সমাগম। এনেকৈ লাহে লাহে মানুহ বাঢ়িব। আজিৰ দিনটো মানে পূৰা মানুহ সমাগম হ'ব। এইফালে আমাৰ লগ পালোঁ, এই আমাৰ ছোৱালী আছে লগত। মানুহ বাকী আমি এতিয়া চাকি বন্তি লওঁ, ভৰাই লওঁ। বাকী আমি সেৱা কৰোঁ। ধৰিছোঁ গাইছ। মই আজি বেছি কথা নকওঁ, কেৱল আজি আপোনালোকক দেখুৱাই যাম, আপোনালোকে চাই থাকিব।
ব'লা Gimana? যেহেতু সেৱা কৰা হৈ গ'ল বাকী এতিয়া আমি মানে বৌজনী ঘৰত সোমামগৈ এতিয়া আমাৰ সেৱা কৰা হৈ গ'ল মানে মানে এতিয়ালৈকে সাৰ পাই আছে ছাৰ নাই মানে আমি সেৱা কৰিলোঁ ন বাকী এতিয়া আমি মানে ঘৰলৈ গৈ থাকোঁ আৰু আপোনালোকক বাই বাই এতিয়া মই আহি কিনি মানে ঘৰ পাই গ'লোঁ বাকী আৰু এতিয়া ঘৰত সোমাম বাকী লগৰকেইটাক মাত দিম আৰু এনেকৈ মানে পূৰা আজি ভাং খাব আজি ভাংটো খাব লাগিব ন ভাং খাব গৈ আছোঁ চাই দিব লগৰকেইটা মানে মন্দিৰত পূৰা দি আছে ভাং চুট দি আছে আৰু এজন মানে খাই গৈ মানে ফিটিং হৈ একদম চাওক লাং খাই পৰি আছে সেইজন হ'ল মধু পূৰা শ্বট দি ল'লে ৰাতিপুৱাৰ পৰা মানে শ্বট দি আছে ভাঙৰ শ্বট কিন্তু বাকী আৰু মই যাওঁ অলপ চলপ খাম আৰু বাবাৰ নামত প্ৰসাদ গ্ৰহণ কৰিম বাকী আপোনালোকক মন্দিৰৰ পৰা দেখুৱাই আছোঁ চাই থাকিব তেতিয়া আমি লগৰকেইটা লৈ মেলি মানে আমি এতিয়া ভাত খাবলৈ আহি আছোঁ মই অলৰেডি বহুত খালোঁ 6-7টামান লাডু খাইছোঁ বহুত নিচা লাগিছে এতিয়া এইপিনে মানে এইকেইটা লগৰকেইটা লৈ আহিছোঁ এইপিনে আমাৰ চবনে খাই আছে এতিয়া আমি মানে মন্দিৰত দেখি গম পাইছে অকণমান খাইছোঁ অলপ চলপ খাইছোঁ এতিয়া আমি মানে মন্দিৰত আহিছোঁ মানে ভাং খাবলৈ এইপিনে নাম চলি আছে